নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ খবৰ ভালে আৰু আশা কৰোঁ নিশ্চয় আপোনালোকৰো ভাল। আৰু মই মঞ্জু মিক্সাৰ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে দুৰ্গোৎসৱৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুৰ্গোৎসৱ পালন কৰক, উপভোগ কৰক শান্তিপূৰ্ণভাৱে। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে আৰু আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ লৈ আহিছোঁ। গতিকে ছাৰপ্ৰাইজটো কি জানিবৰ বাবে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাওক আৰু ভিডিঅ'বোৰ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকলৈ মোৰ এটা বিশেষ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ চেনেলৰ প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত চাবলৈ পাব। আৰু এইফালে বহি আছে আমাৰ মমজি। আৰু আজি ছাৰপ্ৰাইজটো কি আছে মায়েও নাজানে। কৈ দিওঁ নিবা আজি ছাৰপ্ৰাইজটো কি আছে? কম ৰ'ব, আৰু অলপ পাছত কম। গতিকে ছাৰপ্ৰাইজটো কি আছে জানিবৰ বাবে ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে, বলক। মই আহি পালোঁ টাউন। এয়া পূজাৰ সামগ্ৰী পোৱা যায় আৰু মই বস্তু এটা লৈ লওঁ। মই আহি পাই গ'লোহি দাপোন বিউটি পাৰ্লাৰ। ইয়াৰ পৰা দেখা নাই ভালকৈ। তাৰপিছত দাপোন মানে মুখ চোৱাৰ আইনা বুলি ভাবিছে নেকি? নহয়, বলক ভিতৰলৈ গৈ লওঁ ৰ'ব। অলৰেডি মোৰ বহুত দেৰি গ'ল, একদম তাইতে মোক গালিয়ে পাৰিব আৰু। বলক ভিতৰলৈ সোমাই যাওঁ। যাওঁ, শুই দিছোঁ বা। আৰু অলপ মনে ভিতৰলৈ সোমাই যাওঁ। আহিলোঁ। আৰু এইফালে আছে ষ্টুডেণ্ট হয় ন? ইয়াত চব ষ্টুডেণ্ট। 12টা বাজি গ'ল, 11টা বজাত টাইম দিয়া মানুহ। আৰু এতিয়া মই ইয়াত কি কৰিম চাই থাকক, দেখুৱাই আছোঁ। আৰু এয়া হৈ আছে হাফ মেকআপ, একদম বেয়া লাগে। আৰু এইফালে চুলি ইয়াৰ পাছত একেবাৰে ফাইনেল বস্তু দেখুৱাই আছোঁ। আৰু এয়া আছিলে ফাইনেল লুক, চাই লওক। এয়া হ'ল মাধুৰিমা বিউটি পাৰ্লাৰ আৰু এয়া তাইৰ ষ্টুডেণ্টে শিকায়। আৰু মেকআপটো কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু মাধুৰিমা ব্ৰাইডেল মেকআপত বহুত ধুনীয়া মেকআপ কৰে। আৰু যদি আপোনালোকে তাইক কণ্টেক্ট কৰিব বিচাৰে তেন্তে তাইৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। ইউটিউবত মাধুৰিমা বুলি আছে ন? মাধুৰিমা বুলি আছে। মানুহজনী এবাৰ চাই লওক। মেকআপটো সঁচাকৈ বহুত ধুনীয়া লাগিছে, একদম চলাবলৈ চাই লওক। আৰু যদি মাধুৰিমাৰ লগত শিকিব বিচাৰে তেন্তে আহিব পাৰে, কণ্টেক্ট কৰিব পাৰে, শিকিব পাৰে। আৰু বলক এতিয়া ফাইনেল কামটো। আৰু অকণমান এইফালে মুখখন ঘূৰোৱা। তুমি নহয় এটা কাম কৰা, ঘূৰি থাকিলে ভাল লাগে বস্তুটো। মানুহজনে তুমি হাতখন এনেকৈ কৰিছা। আৰু এয়া আছিল আজিৰ ফটোশ্বুট। আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ। আৰু ফটোশ্বুট কৰিছিলে, কেমেৰাত আছিলে ভাইটিজন। আৰু ভিডিঅ'টো চাব, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু একেবাৰে শেষত শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছাৰে হেপ্পী দুৰ্গা পূজা। আৰু এতিয়ালৈ বাই বাই। আৰু এয়া আহি মই এতিয়া ঘৰ পাই গ'লোহি। আৰু এনেকুৱা অভিজ্ঞতা মোৰ ইয়াৰ ফাৰ্ষ্ট টাইম। গতিকে কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক, কমেণ্টে ভিডিঅ' বনাবলৈ বহুত বেছি প্ৰেৰণা যোগায়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু আজিলৈ ইমানেই আছিল। গতিকে বাই বাই।